বহুত টাইমত মোৰ এনেকুৱা ক্লায়েণ্টৰ লগত ইণ্টাৰেক্ট হয় যিটো টাইমত সেই ক্লায়েণ্টজনে গম পায় কি তেখেতসকলৰ টাইমটো অলপমান বেয়া চলি আছে আৰু যেতিয়া তেখেতসকলে গম পায় কি সেইটো টাইম বেয়া চলি আছে তেওঁলোকক আৰু ডাউন হৈ যায় তেওঁলোকে সেইটো টাইম আৰু অকণমান লাইক মোৰ এতিয়া একো ভাল নহ'ব মোৰ লাইফত বহুত বেয়া চলি আছে এনেকুৱা ধৰণৰ কথা ভাবি পেলাই তেতিয়া লাইফটো আৰু ডাউন কৰি দিয়ে কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ হয় আমাৰ লাইফততো হ'লে ভাল নাথাকি কোনোবা এটা টাইম ভাল থাকিব কোনোবা এটা বেয়া থাকিবই কিন্তু যেতিয়া আমাৰ লাইফত বেয়া টাইম আহে সেইখিনি টাইমত আমি আমাৰ নিজক আৰু কেনেকৈ ভাল কৰিব পাৰোঁ তাৰ ওপৰত অকণমান মন দিয়াটো বহুত ইম্পৰ্টেণ্ট কাৰণ হয় আমাৰ লাইফত বেয়া টাইম আহিছে সেইটো আহিছে আমাৰ পাষ্ট লাইফৰ কৰ্মাৰ কাৰণে আহিছে আৰু সেই টাইমটোও আমাক কিবা এটা লেসন দিবৰ কাৰণে আহিছে আৰু এতিয়া আমি যদি গম পাওঁ কি আমাৰ লাইফত এটা বেয়া টাইম আহিছে আৰু সেইখিনি টাইম যদি আমি আৰু আমাৰ নিজৰ লগত কাম নকৰাকৈ আৰু যদি আমি তলত গুচি যাওঁ তেতিয়াহ'লে আমি বহুত বেয়া কৰি আছোঁ বিকজ এজ এ হিউমেন বিং আমাৰ তাত এইটো পাৱাৰ থাকে কি আমি আমাৰ লাইফটো নিজে ক্ৰিয়েট কৰিব পাৰোঁ এতিয়া আমাৰ লাইফত যদি বেয়া পৰিস্থিতিও আহি আছে সেইখিনি পৰিস্থিতিত আমি নিজকে যদি ইমান ষ্ট্ৰং কৰি পেলাই সেইখিনি টাইম যদি ধুনীয়াকৈ পাৰ কৰিব পাৰোঁ তেতিয়াহ'লে সেইখিনি টাইম পাৰ হোৱাৰ পিছত যিটো ফিউচাৰ আহিব সেইটো ফিউচাৰ বহুতেই বেছি ধুনীয়া হ'ব সেইটো কাৰণে সদায় যেতিয়া বেয়া পৰিস্থিতি আমাৰ লাইফত আহে আমি তাৰ যিটো ৰেছপনচিবিলিটি আছে সেইটো লোৱাটো বহুত ইম্পৰ্টেণ্ট কাৰণ যেতিয়া আমি ৰেছপনচিবিলিটি ল'ম তেতিয়াহে আমি চেঞ্জ কৰিব পাৰিম আই হোপ এইটো ইনফৰমেশ্যনে অকণমান হ'লেও আপোনালোকক হেল্প কৰিব আৰু যিটো আমি তেনেকুৱা এটা পেটাৰ্ণত থাকোঁ কি আমাৰ লাইফত বেয়া পৰিস্থিতি চলি আছে বুলি চব বেয়া হ'ব সেইটোৰ পৰা ওলাব পাৰি এটা নতুন আপোনাৰ ফিউচাৰ ক্ৰিয়েট কৰিব থেংক ইউ ছ' মাছ